to Ranjita's videos মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা পাঠ 20 জুকৰ ভোগ ভৱেন কুমাৰ বৰাৰ একে নামৰ পদ্যৰ আধাৰত নাটিকা ৰচা হৈছে এতিয়া আমি জুকৰ ভোগ নাটিকাৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশন পাই থাকিব পোন পাঠ অসমীয়া কিতাপৰ বহুতো পাঠৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি আমি পাঠ 20ৰ প্ৰশ্নৰ উত্তৰ ক্ৰিয়াকলাপ আলোচনা কৰিম ক্ৰিয়াকলাপত চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ দিয়া হৈছে তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা এতিয়া আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম উত্তৰ লিখা ক জুকৰ ভোগ নাটিকাখন কোনে ৰচনা কৰিছে উত্তৰত লিখিবা জুকৰ ভোগ নাটিকাখন ভৱেন কুমাৰ বৰাৰ একে নামৰ পদ্যৰ আধাৰত ৰচনা কৰা হৈছে তো আমাৰ কি প্ৰশ্ন সোধা হৈছে কোনে ৰচনা কৰিছে বুলি তো তোমালোকে লিখিবা ভৱেন কুমাৰ বৰা ঠিক আছে খ প্ৰশ্ন দিয়া হৈছে নাতিয়েকে ককাকক কিহৰ সাধু নকবলৈ কৈছিল উত্তৰত লিখিবা নাতিয়েকে ককাকক ৰজা ৰাণীৰ সাধু নকবলৈ কৈছিল গছ চোৱা জুকৰ পেটত কি সোমাল উত্তৰত লিখিবা জুকৰ পেটত ভোক সোমাল ঘ প্ৰশ্ন চোৱা ম ককাৰ বয়স কিমান উত্তৰ ম ককাৰ বয়স 70 উংগ প্ৰশ্নত দিয়া হৈছে চিকৰাই নাতিনীয়েকহঁতক কাৰ সাধু কৈ খুৱাই আছিল উত্তৰত লিখিবা চিকৰাই নাতিনীয়েকহঁতক শালিকীৰ সাধু কৈ খুৱাই আছিল পঞ্চ প্ৰশ্ন চোৱা শেষত চিকৰা বাপুৰ কি দশা হ'ল উত্তৰত লিখিবা শেষত চিকৰা বাপু পৰলোক অথবা স্বৰ্গ পালেগৈ মহৰ ঠেকেচা খাই তোমালোকে লিখিব পাৰিবা মহৰ ঠেকেচা খাই শেষত চিকৰা বাপু পৰলোক অথবা স্বৰ্গলৈ পালেগৈ ঠিক আছে পৰলোক পালেগৈও লিখিব পাৰা অথবা পৰলোক মানে স্বৰ্গ ঠিক আছে তোমালোকে শব্দ অৰ্থ পঢ়োতে পাইছিলা চাগে শব্দ অৰ্থত চোৱা শিপুৰী মানে পৰলোক অথবা স্বৰ্গ ঠিক আছে এতিয়া কিতাপত চোৱা চিকৰা বাপু শিপুৰী পালেগৈ মহৰ ঠেকেচা খাই ঠিক আছে এতিয়া আমি আলোচনা কৰিম 3 নঙত বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে এতিয়া আমি বাক্য ৰচনা এবাৰ চাওঁ ঠিক আছে ম মানে হল এবিধ তেজ খোৱা পতংগ অথবা মটো তোমালোকে জানাই হয়নে মানে মৰ বাক্য ৰচনা তোমালোকে মহে কামুৰিলে মেলেৰিয়া বেমাৰ হয় লিখিব পাৰিবা অথবা তোমালোকক মই কিতাপৰ পৰাই দিছো ম চোৱা দুখন পাখি আৰু দুডাল খুং পিন্ধি অভিনেতাজন মহৰ দৰে হ'ব মহ মানে কি হয় শিং থকা যে মহ থাকে গৰুৰ নিচিনা গাখীৰ দিয়ে হয়নে প্ৰথমৰ মহটো হ'ল যিটোৱে আমাক কামুৰে হয়নে এইটো মহ হ'ল আকৌ যিটো মহে আমাক গাখীৰ দিয়ে গৰুৰ দৰে বুজি পাইছা নহয় হালো বাই দেখিছা নহয় তোমালোকে মৰ বাক্য ৰচনা হ'ব দুটা শিং পিন্ধি অভিনেতাজন মহৰ দৰে হ'ব অকৰা কিনো অকৰা পাই ভোক পধা দৰৱ পালিচোন লুকা ভাকু খেলত তুমি জিকিবা ঠিক আছে এটো খেলত হয় লুকা ভাকু খেলত তুমি জিকিবা ভোক জুকৰ পেটত ভোক সোমাল ঠিক আছে মই তোমালোকক কিতাপত দিয়াখিনিয়ে দিছো ঠিক আছে নহলে তোমালোকে ম লিখিব পাৰা মই তোমালোকক কৈয়ে শুনাইছিলো ম লিখিব পাৰিবা তোমালোকে কিছুমান মহে কামুৰিলে মেলেৰিয়া বেমাৰ হয় আৰু ম লিখিব পাৰিবা মৰ গাখীৰৰ দৈ খাবলৈ বৰ সোৱাদযুক্ত হয় ঠিক আছে মই তোমালোকক কিতাপৰ আধাৰত দিছো আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা আজি মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিঅ'ত